দুপৰীয়া হৈছে আম আপেল আৰু নাচপতি কাটি আছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিবলৈ নাপাহৰিব। এয়া ৰেডি হৈ গ'ল এইখিনি থেকেৰা চাওক কমি কমি কিমান হৈ গ'ল। সেইদিনাখনে দেখিছিল আপোনালোকে কিমানখিনি হৈ গৈছিল থেকেৰা, এতিয়া চাওক কমি কিমান হৈ গ'ল। আৰু কমিব এতিয়া ৰ'দত শুকালে আৰু কমি যাব। এটা বাজিল, ভাবিছোঁ এতিয়া ভাততে লাগোগৈ কাৰণ দেউতাক ডিউটিত যাব যে। আৰু আজি ভাবিছোঁ কলডিলৰ খাৰ বনাই দিম আৰু কলডিলৰ ভাজি বনাই দিম। মাছ আছে, মাছেৰে বনাই দিম আৰু মাছখিনি মায়ে ফ্ৰাই কৰি দিলে। কলডিলৰ ভাজিটো আগতে বনাই লৈছোঁ। ধুনীয়া কালাৰ আহিব এতিয়া। হৈ গ'ল এতিয়া নমাই দিম গেছটো অফ কৰি। আনফালে বহাই দিলোঁ সেই একেটা কেৰাহীতে কলডিলৰ খাৰ। এইটো এনেকৈ লাই থাকিব লাগিব। খাৰটো দি দিম এতিয়া। আৰু এতিয়া পানী দি দিলোঁ, জ্বলা হালধি দিব। মাছ নৰসিংহ আদা জলকীয়া একেলগে দিয়া গৈছে। খাৰ তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। এতিয়া লাহেকৈ অফ কৰি দিম আৰু গেছটো। কুকাৰত ভাতো হৈ গ'ল আৰু আমাৰ দুপৰীয়া থালি হৈ গ'ল ৰেডি। গৰমৰ দিনত তলত বহি খোৱাৰ মাজে বেলেগ। গধূলি হ'ল, চাহ একাপ খাওঁ এতিয়া। আৰু এটা কথা, মই ইয়াৰ আগৰ ভিডিঅ'টো নেকি মন্দিৰত যোৱা ভিডিঅ' এটা দিছিলোঁ আপোনালোকক, কিন্তু সেই ভিডিঅ'টো ইমান ধুনীয়াকৈ ভিডিঅ'ও কৰিলোঁ, কিন্তু সেই মুহূৰ্ততে মোবাইলটো অফ হৈ থাকিল। ইমান কষ্ট কৰি ভিডিঅ' কৰিলোঁ, ভিডিঅ' মানে দিবই নোৱাৰিলে। বহুতখিনি তাত ভিডিঅ' কৰিছিলোঁ মই মন্দিৰত যোৱাৰ ভিডিঅ'। মা আৰু সুমন ওচৰৰে ঘৰ তাতে ফুৰিব গৈছে আৰু এতিয়া মই ঘৰত অকলে আছোঁ। দেউতাকো গৈছে ডিউটিত, আহিয়েই পোৱা নাই, কেতিয়া আহে একো ঠিক নাই। গতিকে মোৰো এই ভিডিঅ' এডিটিঙৰ কাম আছে, সেইখিনি কৰি লওঁ। সেইখিনি কৰি এনেই ধুনীয়া বতাহ মাৰি আছে বাহিৰত, এনেই ৰাস্তাই ৰাস্তাই ফুৰি ওলাই যাম আৰু সেইখিনি সময়ত বতাহ মাৰি থাকিলে ভাল লাগে ফুৰি। আমাৰ সুমনো ফুৰি আহি পেলাই এয়া চাহ তাৰ ওপৰত নুঠিবি, পৰি যাবি। বাবা ইছ 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 হাঁহি এইটা বাবা ধুনু ধুনু ধুন ধুন